ভাৰতৰ বাবে এটা গৰ্বজনক মুহূৰ্ত। ভাৰতে 2030 কমনৱেলথ গেমছৰ অধিকাৰ লাভ কৰিছে। 2037 চনৰ অলিম্পিক আয়োজনৰ লক্ষ্যলৈ এইটো এটা দ্ৰুত পদক্ষেপ। নীতা আম্বানীৰ নেতৃত্বত ৰিলায়েন্স ফাউণ্ডেশ্যনে জ্যোতি য়াৰাজে আৰু অনিমেশ কুজুৰৰ দৰে প্ৰতিভাসম্পন্ন খেলুৱৈসকলক গঢ়ি তুলিছে। এই ফাউণ্ডেশ্যনে বিভিন্ন চহৰত গ্ৰামীণ স্তৰত হোৱা অনুষ্ঠানসমূহ প্ৰতিযোগিতাৰ জৰিয়তে কনিষ্ঠ প্ৰতিভাৰ বিকাশৰ কাম আগবঢ়াই লৈ গৈছে। আৰ্হি পৰ্যায়ৰ প্ৰশিক্ষণ আৰু বিশ্বমঞ্চত জয়লাভৰ লক্ষ্য লৈ ভাৰতে নিজৰ ক্ৰীড়া যাত্ৰা এতিয়া এক নতুন ঐতিহাসিক অধ্যয়নত প্ৰৱেশ কৰিছে। এই অধ্যায়ে দেশৰ খেলুৱৈ, শিল্পী আৰু উদ্যোগপতিসকলৰ বাবে অসংখ্য সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। ইয়াৰ লগতে অলিম্পিক আন্দোলনৰ সক্ৰিয় সদস্য হিচাপে নীতা আম্বানীয়ে 2037 চনৰ অলিম্পিক আয়োজনৰ বাবে ভাৰতৰ প্ৰচেষ্টাক সদায় সমৰ্থন কৰিছে। Bring India to the Olympics. The day is not far when India will host the Olympic Games. ক্ৰীড়া ক্ষেত্ৰত তেওঁ কৰা প্ৰতিটো পদক্ষেপে ভাৰতক এখন বিশ্বমানৰ ক্ৰীড়াৰ শক্তিৰূপে প্ৰতিষ্ঠা কৰাৰ দিশত অগ্ৰসৰ কৰি তুলিছে।